কিছুমান মানুহৰ কাষত শান্তি পোৱা যায়। শব্দত অথবা মৌনতাত, নিশাৰ ভাগৰত অথবা দিনটোৰ প্ৰথম ফোন কলটোত, দিনটোৰ শ্ৰেষ্ঠ খবৰত অথবা চিগাৰেটৰ শেষৰটো নিশ্বাসত থকা হতাশাত। কিছুমান মানুহৰ কাষত শান্তি পোৱা যায়। তেওঁলোক লগত থকাটোৱেই যথেষ্ট সময়খিনিক নিজৰ কৰিবলৈ। ঠিক কোনোবা এটি প্লেলিষ্টৰ দৰে যেন বাৰে বাৰে বাজি থাকক ভাল লগা সুৰকেইটা। ঠিক কোনোবা বিখ্যাত পেইণ্টিঙৰ দৰে বুজিব চেষ্টা নকৰাকৈ কিবা এটা শান্তি। ঠিক কোনোবা এখন বিশেষ চিটি বাছৰ দৰে যিয়ে চহৰৰ ট্ৰেফিকৰ মাজতো পাহৰি নাযায় ঘৰৰ সন্মুখত নমাবলৈ। তেওঁলোকৰ উপস্থিতি কোনোবা এটি বন্ধৰ দিনত ৰাতিপুৱা এলাৰ্ম অফ কৰি আকৌ শুবলৈ পোৱা সময়খিনিৰ দৰে। নেটফ্লিক্সত বিশেষ এখন চিনেমা, ওচৰত গৰম কফি, বাহিৰত বৰষুণ আৰু ডুবিবলৈ ধৰা বেলিটোৰ সংমিশ্ৰণ তেওঁ। ক্ৰিপ্টৰ পৃথিৱীত আহমদ ফৰাজৰ কবিতাৰ সুগন্ধি তেওঁ। কিছুমান মানুহৰ উপস্থিতিত শান্তি পোৱা যায়। আৰু এই শান্তি হয়তো কোনো সংজ্ঞাৰে বৰ্ণনা কৰা প্ৰেমতকৈ শ্ৰেষ্ঠ আৰু প্ৰয়োজনীয়। তেওঁক যাবলৈ নিদিব।